হেল্ল' এভৰিৱান, মই জোনালীয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মাই হোম টুৰ ভিডিঅ'। যিহেতু মোৰ স্বামীৰ কৰ্মসূত্ৰে আমি সোণাপুৰৰ অস্থায়ী বাসিন্দা, সেয়েহে আমি এটা ভাড়াঘৰত থাকোঁ। মই আৰু মোৰ স্বামীয়ে সোণাপুৰত এটা ভাড়াঘৰত থাকোঁ। আৰু মোৰ স্বামীৰ যিহেতু ট্ৰেন্সফাৰেবল জব হয়, সেয়েহে আমি ইঠাইৰ পৰা সিঠাইলৈ গৈ থাকিবলগীয়া হয়। প্ৰথমে আমি ত্ৰিপুৰাৰ আগৰতলাত আছিলোঁ, তাৰ পৰা বৰ্তমান আমাৰ অসমৰ এতিয়া সোণাপুৰত আছোঁহি। সেয়েহে আমি বেছি বস্তু লগত নাৰাখোঁ, কিয়নো আমি ইঠাইৰ পৰা সিঠাইলৈ যিহেতু গৈ থাকিবলগীয়া হয়। তথাপি সামান্য কিছুমান বস্তুৰে মই ঘৰখন যদিও ভাড়াঘৰ, তথাপি সজাই পৰাই ৰাখিবলৈ চেষ্টা কৰোঁ। সেয়েহে ভাবিছোঁ আপোনালোককো মোৰ এই ঘৰটো দেখুৱাওঁ, মইনো কেনেকৈ ৰাখিছোঁ এই ভাড়াঘৰটি। তেন্তে আহকচোন, মই দেখুৱাওঁ আপোনালোকক মইনো কেনেদৰে ৰাখিছোঁ এই ঘৰটি। এয়া হৈছে আমি থকা ঘৰটোৰ সন্মুখৰ দৰ্জা। এয়া মই দুৱাৰমুখৰ এই ওপৰত গণেশ বাবাক ৰাখিছোঁ আৰু লগতে এয়া লক্ষী মাৰ উভলাপ দিছোঁ। যিহেতু আমি ভিতৰত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিলোঁ, আসন পাতিছিলোঁ, সেয়েহে পূজাৰী হতুৱাই আমি এয়া তেওঁ শুভ আৰু লাভ এয়া দিছিলে, লগতে মালা দিছিলে। আৰু ইয়াতে মই এয়া সূৰ্যদেৱক ৰাখিছোঁ। আৰু ইয়াত আমি জোতাৰ ষ্টেণ্ড থৈছোঁ আৰু এটা ফুলদানি ৰাখিছোঁ, কিয়নো ইয়াত জেগা নাই, কাৰণ কাষৰ এপাৰ্টমেণ্টটোত তেওঁলোকে ফুল ৰাখিছে। আৰু এয়া হৈছে আমাৰ সন্মুখৰ ভাগ। এতিয়া ব'লক আপোনালোকক ভিতৰলৈ লৈ যাওঁ। এয়া হৈছে আমাৰ ভিতৰ। ইয়াত এইটো দিয়া আছে, সেয়েহে ভাল হয়, কিয়নো মোৰ হাজবেণ্ড অফিচলৈ ওলাই গুচি যায়, মই অকলে থাকোঁ। সেয়েহে এইপিনেদি চাই লওঁ কোনেনো কলিং বেল দিছে। এইটো চাওক, এয়া হৈছে বাহিৰৰ ৰুম। মই এনেদৰে ৰাখিছোঁ। যিহেতু আমি ইঠাইৰ পৰা সিঠাইলৈ গৈ থাকিবলগীয়া হয়, সেইকাৰণে আমি চোফাৰ ছেট ৰখা নাই, এনেকৈ প্লাষ্টিক টেবুল চকীয়ে ৰাখিছোঁ। মই এইখন টেবুলত এয়া মানি প্লাণ্ট এটা ৰাখিছোঁ আৰু লগতে এটা কচুৱা ৰাখিছোঁ। এইখন হৈছে টেবুলত মই মোৰ নিজৰ মতে মই এয়া চাওকচোন কেনেদৰে ৰাখিছোঁ। ইয়াতে মই বুদ্ধদেৱক ৰাখিছোঁ, লাফিং বুদ্ধ আছে, আৰু এইপিনে এনেকৈ মানি প্লাণ্ট থৈছোঁ। ইয়াত আমাৰ দুইজনৰে এয়া বিয়াৰ পিছৰ ফটো, এয়া চাওকচোন। কচুৱা ৰাখিছোঁ এয়া, আৰু ইয়াতে মোৰ বাল গোপাল আছে, মই তেওঁক পূজা কৰোঁ। এয়া ৰাধা কৃষ্ণ মূৰ্তি, লক্ষী মা, গণেশ বাবা আছে। ইয়াতে কেইটামান বাস্তুৰ শ্ব'পিচ আছে। ইয়াতে মই বাঁহী ৰাখিছোঁ 3টা, আৰু এয়া আমি দুৱাৰমুখত দিওঁ, যিহেতু এতিয়া মই তাত দিবলৈ ব্যৱস্থা নাই বাবে ইয়াতে সজাই থৈছোঁ। আৰু এইখন ৱালত মই ফটো ৰাখিছোঁ, যিহেতু ৰ'দ ইফালৰ পৰা পৰি আছে, ধৰিব পৰা নাই চাগে। এয়া চাওঁ, এনেকৈ মই ফটো ৰাখিছোঁ 2খন, আৰু এইপিনেও সেই ঠিক তেনেদৰে 2খন ৰাখিছোঁ, আৰু 2টা ষ্টাৰ ৰাখিছোঁ দুইপিনে। দৰে ৰাখিছোঁ। আৰু এইটো কৰ্ণাৰ মই এনেদৰে ৰাখিছোঁ। এইটো যে দেখিছে কালাৰ কৰি থোৱা, আচলতে এইটো কি জানেনে? এইটো হৈছে ডাম্পাৰৰ এটা এয়াৰ ফিল্টাৰ হয়। মই এইটোতে কালাৰ কৰি দিছোঁ, দেখিবলৈ মানে বেলেগ ধৰণৰ হৈ যায়, কোনেও পটককৈ ধৰিব নোৱাৰে এইটো ডাম্পাৰৰ যে কিবা পাৰ্টছ হয় বুলি।
আৰু এই দুটা মানি প্লান্ট লাকি বেম্বু ৰাখিছোঁ আৰু এইটো মই গড়টো কাজিৰঙা তাৰ পৰা বোকাখাটৰ পৰা কিনিছিলোঁ এনেকৈ ৰাখি থৈছোঁ এইখন আমাৰ ডাইনিং টেবুল এনেদৰে ৰাখিছোঁ মই পানীৰ বটল আৰু এয়া যে দেখিছে এয়া মই গোহাই ৰাখিছোঁ থাপনা মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব এয়া আমাৰ মন্দিৰ হয় এয়া আমি পূজাৰীৰ হতুৱাই প্ৰাণ প্ৰতিষ্ঠা কৰিছিলোঁ আনি পেলাই এনেদৰে আমি এইটো চুক এনেদৰে এয়া আমি গোহাই থাপনা পাতি লৈছোঁ এয়া আমাৰ গোহাই থাপনা ৰাখিছোঁ যিহেতু ওচৰতে ডাইনিং টেবুলখন আছে সেয়েহে আমি এনেকৈ পূজাৰ শেষত আমি আৰ কাপোৰ দি তেওঁলোকক ঢাকি ৰাখোঁ এতিয়া আপোনালোকক দেখুৱাম মোৰ কিটচেনটো এইটো হৈছে কিটচেন মই ইয়াতে এইটো ফ্ৰিজটো ৰাখিছোঁ ওপৰত এটা মানি প্লান্ট ৰাখিছোঁ ইয়াতে এয়া ষ্টেণ্ড ৰাখিছোঁ আলু পিঁয়াজ ৰাখিবৰ বাবে আৰুতো জানে গৃহিণী হাজাৰটা হিচাপ থাকে মই ইয়াতে এখন কেলেণ্ডাৰ লগাই লৈছোঁ আৰু এয়া হৈছে মোৰ গেষ্ট টেবুল এনেদৰে ৰাখিছোঁ যিহেতু ভাড়াৰ ঘৰ নিজৰ ঘৰৰ দৰে ৰাখিবতো নোৱাৰোঁ জানেই নহয় এনেদৰে ৰাখিছোঁ এইটো হৈছে মোৰ কিটচেন এতিয়া বলক মোৰ বেডৰুমটো দেখাওঁ আপোনালোকক আৰু এপিনে হৈছে এটা বেচিন আছে আৰু এয়া আৰু এইটোত ৱাশ্বিং মেচিনটো ৰাখিছোঁ আৰু এটা এইফালে কমন লেট্ৰিন বাথৰুম আছে ঘৰৰ কোনো আহিলে ঘৰৰ মানুহ আহিলে বা কোনোবা আলহী অতিথি আহিলে এইটো ইউজ কৰিব আৰু এতিয়া দেখুৱাম মোৰ বেডৰুমটো এইটো মোৰ বেডৰুম ইয়াতে বিছনা এয়া আমাৰ বিছনা ৰাখিছোঁ এনেদৰে আৰু দুটা বেগ এনেকৈ বিন বেগটো ইয়াত ৰাখিছোঁ কাৰণ মানে এওঁ ৰাতি যেতিয়া ডিউটিৰ পৰা আহি তেওঁ মানে এতিয়া গৰম আহিছে যিহেতু তেওঁ ইয়াতে পাৰি লৈ পেলাই বহি লৈ টিভি চায় তো টিভিটো ইয়াত ৰাখিছোঁ এনেকৈ এখন মই নিজে বনোৱা আপোনালোকে যদি শিকিবলৈ বিচাৰে তেন্তে মোক আপোনালোকে মেছেজ কৰিব কমেণ্ট কৰিব মই নিশ্চয় এটা ভিডিঅ' বনাম আপোনালোকক শিকাব আপোনালোকে জানিব পৰাকৈ বা শিকিব পৰাকৈ এইখনো ময়ো বনাইছিলোঁ এইখনো ময়ো বনোৱা ইয়াতে মই এটা বাস্তুৰ এইটো ভেকুলী বুলিয়ে কয় আৰু অসমীয়াত এটা ৰাখিছোঁ এনেদৰে ৰাখিছোঁ আৰু এইপিনে এনেকৈ এখন কেলেণ্ডাৰ দিছোঁ আৰু ইয়াতে এয়া চাবি ৰাখিছোঁ আৰু এইডাল হৈছে ড্ৰিম কেটচাৰ মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ ইয়াতে কেইটামান মোৰ প্ৰয়োজনীয় বস্তু ৰাখিছোঁ ৰাতি বেলি কেতিয়াবা দৰকাৰ হয় আৰু এয়া আলাদালে এনেকৈ থৈছোঁ আৰু এইটো হৈছে আমাৰ বেডৰুমৰ লগত এটেচ লেট্ৰিন বাথৰুম এতিয়া লগতে মই দেখাই লৈ যাওঁ আপোনালোকক আমাৰ বেলকনিটো যিহেতু এইটো আমি সেকেন্ড ফ্লোৰত আছোঁ ইমান বস্তু ৰাখিব নোৱাৰোঁ তথাপি কিছুমান লাগতিয়াল বস্তুহে ৰাখিছোঁ যেনেদৰে ৰাখিছোঁ মই এইখিনি হৈছে ইনসুলিন প্লান্ট এইখিনি ডায়াবেটিছ পেচেণ্টৰ কাৰণে বহুত ভাল
মই কেইটামান পুলি ৰাখিছোঁ। মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, দুটা পুলি আহিছিল, তাৰ পৰা মোৰ ইমানখিনি হৈছে। আৰু এয়া মই ডাংপতিৰ পুলি দিছোঁ, এই জলকীয়া পুলি গজিছে, আৰু মানি প্লাণ্ট এয়া অলপমান ফুল ফুলিছে, এল'ভেৰা দিছোঁ, পদুনা দিছোঁ, আৰু এয়া বিলাহী নখ হৈছে, এতিয়া লাগিব চাগে। আৰু ধনিয়া দিছিলোঁ, বৰ্তমান ধনিয়া শেষ হৈছে। কেইটামান জলকীয়া পুলি উঠিছে, এইটো হৈছে বেলকনি। আৰু ইয়াতে কেইটামান টাব দিছোঁ, মানে কণ্টেইনাৰ কাটি পেলাই মই এনেকৈয়ে দি থৈছোঁ। আৰু এয়া চাওকচোন ভিউটো কিমান ধুনীয়া লাগে বাহিৰৰ। আমাৰ সন্মুখৰ এইখন হৈছে আপোনাৰ ডিমৰীয়া অসম খণ্ড পশুপালন, এইখন মানে ভেটেনাৰী হস্পিটেল হয়। ভিউটো বহুত ধুনীয়া লাগে দেখিবলৈ। বলক এতিয়া আমাৰ বেডৰুমটো দেখালোঁ আপোনালোকক। এতিয়া মই এটা ৰুম দেখাওঁ। আচলতে ৰুমটো কি বুলি ক'ম, ষ্ট'ৰ ৰুমৰ নিচিনা হৈ আছে, আৰু লগতে ড্ৰেছিং ৰুমো হয়। মানে আমিতোতো সিঠাইৰ পৰা সিঠাইলৈ গৈ থাকিবলগীয়া হয় যিহেতু, সেয়েহে ইমানকৈ বস্তুবোৰো মানে খুলিবও মন নাযায়। আধা খোলোঁ, আধা ব্যৱহাৰ কৰোঁ, এনেকৈয়ে থাকে। এইখন আমি ড্ৰেছিং বনাই লৈছোঁ এইখিনিতে। এয়া মই এনেকৈ খাপত মোৰ প্ৰয়োজনীয় বস্তুখিনি ৰাখিছোঁ এনেদৰে। আৰু ওপৰত এখন গ্লাছ লগাই দিছোঁ, ড্ৰেছিং বনাইছোঁ, এনেদৰে ৰাখিছোঁ। এয়া আচলতে নিমপাত আনিছিলোঁ, বোলে নিমপাত থাকিলে ভাল, এতিয়া সেইকাৰণে মই এনেকৈ ওলোমাই থৈছোঁ। এয়া মোৰ মা দেউতাৰ ফটো। তেওঁলোকক সদায় ৰাতিপুৱা গধূলি ধূপ দিওঁ, যিহেতু এনেকৈ এই ঘৰটোত আছিলে এনেকৈ লগাই থোৱা কাঠ, তাতে তেওঁলোকক ধূপ দিবৰ কাৰণে ব্যৱস্থা কৰি লৈছোঁ। আৰু এইটো চুকত আচলতে এইবিলাক মই বেছিকৈ বস্তু আনি থওঁ, যেনেকৈ এইকেইটা দামত এটাত চেনিটাইজাৰ আছে, এই দুটা মানে বাচন ধোৱা লিকুইডৰ ডাব্বা হয়, ডাঙৰ ডাঙৰ গিলান। আৰু এইটো মই নিজে আচলতে এইটো গ্ৰচাৰীৰ বক্স হয়, তাতে মোৰ কাপোৰ লগাই পেলাই মই এটা বক্স বনাই থৈছোঁ। এই বক্সটোত মানে ধৰক বেছিকৈ বস্তু আনি, যেনেকৈ এয়া মই টাইডৰ পেকেট থৈছোঁ, তাৰপৰা এইবোৰ কলগেট, মানে সৰহকৈ আনি থ'লে বস্তু মই এইটোতে ভৰাই থৈ দিওঁ মানে। আৰু ইয়াতে আমাৰ গোটেই কাপোৰৰ বেগখিনি আছে, যিহেতু আমি ইঠাইৰ পৰা সিঠাইলৈ গৈ থাকিবলগীয়া হয়, সেয়েহে গডৰেজ ল'বলৈ বা তেনেকুৱা ল'বলৈ অলপ অসুবিধা হয়, কাৰণ আকৌ ইঠাইৰ পৰা সিঠাইলৈ কঢ়িয়াই থাকিবলগীয়া হয়। সেয়েহে এনেকৈ বেগতে ভৰাই থৈছোঁ। আৰু এইটো চুকটো চাওকচোন, মানে ষ্ট'ৰ ৰুমো হয়, বেডৰুমো মানে ব্যৱহাৰ কৰা, এনেকৈয়ে মানে থৈ দিয়া হৈছে এইবিলাক। এয়া ট্ৰেডমিলখন মানে এনেকৈ থৈ দিয়া হৈছে, এইখন আৰু ইউজ কৰা হোৱা নাই। য়োগা মেট তেনেকৈ ওপৰত ওলোমাই থৈছোঁ। এনেকৈ ৰাখিছোঁ এইখিনি বস্তু, কাৰণ যেতিয়া দৰকাৰ হয় তেতিয়া উলিয়াই লওঁ, আকৌ সুমুৱাই থৈ দিওঁ। ইয়াতে অলপ কাপোৰ ৰাখিছোঁ, কাৰণ আলনাডালত নাটেগৈ মানে দুইজনৰে কাপোৰখিনি। আৰু ইয়াতে দুডাল ৰছী টানি থৈছোঁ, কাৰণ মানে যিহেতু আমি ছেকেণ্ড ফ্ল'ৰত আছোঁ, তাৰপিছত থাৰ্ড ফ্ল'ৰ, তাৰ ওপৰত ছট আছেগৈ। এনে কেতিয়াবা যাবও মন নাযায়, মানে ৱাশ্বিং মেচিনতে যিহেতু ড্ৰাই কৰা হয়েই, সেয়েহে ইয়াতে কেতিয়াবা দি থওঁ। কেতিয়াবা তিতা কাপোৰ থাকিলে বা বতৰ বেয়া হ'লে ইয়াতে লগাই দিব পৰাকৈ ইয়াতে ৰছী টানি থৈছোঁ। আৰু এইপিনে আপোনাক বাহিৰৰ ভিউটো হয়তো চাগে ৰ'দৰ কাৰণে নেদেখিবও পাৰে, বাহিৰৰ ভিউটো বহুত ধুনীয়া লাগে দেখিবলৈ। এয়া
হয়তো ৰ'দৰ কাৰণে চাগে নেদেখিব এইটো হাইৱে ৰাস্তাটো গৈ আছে সেয়া আৰু মই যেনেদৰে পাৰিছোঁ তেনেদৰে ৰাখিছোঁ আৰু ইয়াতে কেনেকুৱা দেখিছে আপোনালোকে কমেণ্টত প্লিজ জনাব এভৰিৱান আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই ধন্যবাদ